নতুন এটা ভিডিঅ'লৈ স্বাগতম। তো হেল্ল' ফেমিলি, আজি লক্ষ্মী পূজা সকলে জানে। পোনপ্ৰথমে লক্ষ্মী পূজা সকলোকে শুভেচ্ছা জনাইছোঁ। বাকী আমাৰ ওচৰতে ধুনীয়া এটা লক্ষ্মী মন্দিৰ আছে, তাত মানে বহুত ধুনীয়াকৈ লক্ষ্মী পূজা হয় আৰু প্ৰত্যেকবাৰে। তো তাতে এতিয়া যাই হয় এবাৰ ধুনীয়াকৈ লাইট চাইট লগাইছে, ধুনীয়া কৰিছে। মানে কালি গৈছিলোঁ, কালি মানে আমাৰ লক্ষ্মী মন্দিৰটোৰ ওচৰতে মন্দিৰ এটা লৈছে, গম পাব বাৰু, মই দেখাম। তালৈকে এতিয়া যাওঁ, ধুনীয়াকৈ লাইটিং চাইটিং কৰিছে, ৰাতি মানে নাম চাম আহিব। আৰু এইফালে ইহঁতবিলাকো ফুল ৰেডি, মানে পূজাত যাব, গোটেইবিলাক ওলাই আহিছে। একদম কুৰ্তা চুৰ্তা লগাই আহিছে পূজাত যাব। আৰু এইখিনিৰ পৰাই পূজাৰ আৰম্ভণি, ধুনীয়াকৈ কলগছ পুতি দিছে ইয়াত। আৰু এখন বাৰ ইফালে গেট আছে, সিফালৰ পৰা অহা মানুহখিনিৰ কাৰণে। প্ৰথমতে এতিয়া কালিলৈ শীতলা মন্দিৰটো দেখাই দিম বুলি ভাবিছোঁ। কালি এটা বাৰু মিনি ব্লগো বনাইছিলোঁ, চাইছোঁ যদি গম পাবই। তো মন্দিৰটো দেখাই দিওঁ। কালি একদম নতুনকৈ লৈছে, মানে একদম লক্ষ্মী মন্দিৰৰ লগতে। আৰু এইটোৱে মন্দিৰটো নাম হৈছে ধূপতল শ্ৰী শ্ৰী শীতলা থান। কালি লৈছে, এয়া নাৰিকল চাৰিকল থৈ আছে, উদ্বোধনী কৰিছে। আৰু ভিতৰত চাব পাৰি একো মূৰ্তি নাই, মানে ইয়াৰ পূজাটো অলপ বেলেগ। আৰু শীতলা মন্দিৰৰ ভিতৰত কোনো মূৰ্তি নাথাকে, মানে শীতলা পূজাটো অলপ বেলেগকৈ কৰা হয়। মানে ইয়াত চাব পাৰে কোনো মূৰ্তি দেখা নাপায়। তো ভিতৰত চাওক একো মূৰ্তি নাই। মানে শীতলা মন্দিৰত 9টা ভেটি থাকে, ভিতৰত মাটিৰ ভেটি থাকে, তাতে পূজা কৰে। এইটো অলপ মানে নিয়মটো বেলেগ আৰু শীতলা মন্দিৰত একো মূৰ্তি দেখা নাপায়, সেইকাৰণে ইয়াত মূৰ্তি নাই। আৰু এইটো মন্দিৰৰ লগতে এইটো আমাৰ লক্ষ্মী মন্দিৰ। আজি লক্ষ্মী পূজা, তাৰ প্ৰস্তুতি পূৰা চলিছে। এইফালে ফুটা জ্বলাই দিবৰ কাৰণে এয়া কৰিছে। আৰু এইফালে ফুটা জ্বলাই ব্যৱস্থা কৰিছে, ধুনীয়াকৈ চাং চাং বনাই দিছে। এটা মানুহে ফুটা জ্বলাই দিব। আৰু এইফালে কলগছ চলগছ হৈছে, ইয়াত ধূপ চুপ দিব পাৰিব। আৰু ইয়াত প্ৰত্যেকবাৰে বহুত মানুহে ফুটা জ্বলায়, বহুত মানুহ আহে। ডাঙৰ লক্ষ্মী পূজা হয়, ওচৰতে ইমান ধুনীয়া ডাঙৰ লক্ষ্মী পূজা, ভাল লাগে আৰু আমাৰ ঘৰৰ ওচৰতে একদম। আৰু এইটো হৈছে আমাৰ মন্দিৰটোৰ ভিতৰ ভাগ। এইফালে পূজাৰ প্ৰস্তুতি কৰি আছে, আৰম্ভ হোৱা নাই, হ'ব আৰু অলপ পিছত। আৰু এইফালে টিংকুদাহঁত আছে, মানে কমিটিত জড়িত আৰু কিবা কিবি কৰি আছে। তো টিংকুদা ঠিকে চলি আছে নে এতিয়ালৈ? ঠিকে থাকে চলি আছে দিয়া, আমি সহায় সহযোগ কৰিলোঁ। আচ্ছা, এনে এতিয়া হেৰি ইয়াতে কি বুট প্ৰসাদে লোৱা হ'ব? দিয়া হ'ব, কবিক নম্বৰবিলাক দিব শৰাইৰ লগত, কবিক নম্বৰটো লৈ আহিব লাগিব। ইয়াতে শৰাই আগবঢ়োৱা মানুহবোৰৰ নামবোৰ লিখি আছে, যোনে যোনে শৰাই আগবঢ়াব, আৰু তাৰ লগতে এইফালে নম্বৰবিলাকো দি আছে। এতিয়া লাহে লাহে এটালৈকে মানুহ আহি আছে, ঠিক 6টামান বজাৰ পৰা অলপ বেছি মানুহ হ'ব আৰু লাহে লাহে আহিব, অলপ সন্ধিয়া হ'লে ধূপ চাকি জ্বলাব। আৰু এইফালে পূৰা ৰেডি কৰা হৈছে, চকী চকী পূৰা পাৰি দিয়া গৈছে। আৰু এইফালে মাজত এখন ষ্টেজ, ইয়াতে নাম চাম হ'ব। আৰু এইবাৰ নামৰ ষ্টেজখন দেখি অলপ কিবা বেলেগ টাইপে লাগিছে, মানে WWE এনেকুৱা বনাই কিবা ৰেচলিং টাইপ, তো তেনেকুৱাই লাগিছে। এইফালে ধুনীয়াকৈ বনাই দিছে, এই নাম চামতে উঠিব আৰু আগতে বনোৱা নাছিল, এইবাৰ ধুনীয়াকৈ বনাই দিছে, এইবাৰ ধুনীয়াকৈ কৰিছে। 10টামান বজাত নাম আহিব, ইয়াতে উঠিব, মই দেখাম বাৰু, অলপ সন্ধিয়াকৈ ওলাই আহিম। এতিয়া ঘৰত যাওঁ, অলপ দেখালোঁ আৰু এতিয়া দিনতে ভাগতে। অ'কে, আৰু এতিয়া সন্ধিয়া হৈ গ'ল, ধুনীয়াকৈ লাইটটো জ্বলি গ'ল। এইফালে মন্দিৰতো কি ধুনীয়া লাইট জ্বলি গ'ল। আৰু এইফালে ধুনীয়াকৈ মানুহে ধূপ চাকি জ্বলাই আছে। আৰু এতিয়া প্ৰথমতে সেৱাটো কৰিলোঁ, আৰু তাৰপিছত বাকীবোৰ দেখাই আছোঁ। এতিয়া প্ৰথম সেৱাটো কৰিলোঁ, তাৰপিছত বাকী কিবা কিবি হৈ থাকিব আৰু ধুনীয়া লাইটিং চাইটিং কৰিছে, গোটেইখিনি দেখাম। প্ৰথমতে সেৱাটো কাঢ়ি লওক। আৰু এতিয়া এইফালে ওজাপালি উঠি আছে। তো ওজাপালিটো মানে আমাৰ দৰঙৰ এটা মানে মূল সংস্কৃতি, আৰু ওজাপালিত আমাৰ দৰঙৰ মানে বহুত ডাঙৰ নাম এটা আছে। আৰু এয়া আজি আমাৰ পূজাৰ মুখ্য আকৰ্ষণ, মানে লাইটিং। বহুত ধুনীয়াকৈ লাইটিং কৰে প্ৰত্যেকবাৰে, ভাল লাগে মানে, চবেই সেইকাৰণে চাব আহে। আৰু পুখুৰীটো চাৰিওফালে এনেকৈ ধুনীয়াকৈ লাইট দি দিছে, তো লাইটবিলাক চাব পাৰে। সেইফালেও দিছে, এইটো পাৰে, এনেকৈ গোটেই পাৰ্টটো দি দিছে। আৰু সেইখিনিতে মাজত পানী পৰি থকা এটাও দিছে। প্ৰত্যেকবাৰে এনেকৈ সজায় আমাৰ লক্ষ্মী পূজাখন, বহুত ধুনীয়া লাগে। বহুত দূৰৰ পৰা মানে মানুহ চাব আহে আৰু এইখন লক্ষ্মী পূজা। এইবাৰ পূজাখন চাই বহুত ধুনীয়া কৰিছে ন, আৰু বহুত ধুনীয়া লাইটিং চাইটিং বহুত ধুনীয়া কৰিছে। এইবিলাক ফটো উঠা জেগাও কিবা কৰি দিছে। আৰু আজিকালি ফটো উঠা জেগাটো লাগে, সেইকাৰণে আমাৰ ইয়াতো বনাই দিছে। এই টিকলিজনী ফটো উঠি আছে, আৰু গছডালত বনাই দিছে। গছডাল মানে বহুত ধুনীয়া, আৰু এনেও ধুনীয়া, লাইট চাইট দিছে, আৰু ভাল লাগিছে। আৰু এইফালে খাবৰ বাবে পূৰা খানা ৰেডি কৰি থকা হৈছে। তো পূৰা কি কি আইটেম আছে আজি? আইটেম আছে, পায়স আছে, মেইন খিচাৰি আছে, তৰকাৰী আছে, আচাৰ আছে। প্ৰায় 3000মান মানুহৰ খানা ৰেডি কৰা হৈছে। পায়স, খিচিৰি, আচাৰ, এইবিলাক নৰ্মেল কিবা কিবি আইটেম। আৰু এইফালে মানুহবিলাক বহিছে, চবে খাই উঠি নাম চাব। তো ময়ো খাই লওঁ, জল্দি ভোক লাগিছে অলপ মোৰো। আৰু আমাৰ ডিজু ছাৰো আহি পেলাই, বাকী টাইম ভাতটোৱে খাই লওঁ নেকি? ভাতটো খাই লওঁ, তাৰপিছত নাম চাম চাই থাকিম আৰু নাম চাম, ছোৱালী চাম, নাম চাম, ছোৱালী চাবালে। আৰু এতিয়া মই পেট পূজাটো কৰি লওঁ, সেইফালে খিচিৰি, আচাৰ, চব্জি গোটেইখিনি আহি গ'ল। তো খাই উঠি নাম চাম। আৰু চাওঁতে চাওঁতে এইফালে নাগাৰা নামৰ দলো আহি পালে। এতিয়া নাগাৰা নাম আৰম্ভ হৈছে, আৰু এতিয়া মই চাওঁ অলপ, আপোনালোকেও চাওক। তো সেয়াই আৰু। আৰু আজি নামৰ দল দুটা, মানে এটা বাহেতা চাৰিআলিৰ পৰা আহিছে, আৰু এটা গুৰেশ্বৰৰ পৰা আহিছে। তো দুটা নামৰ দল আজি। আৰু নাগাৰ নামত যেনেকৈ তালকেইখন বজাই পৰা জোৰত, এইখিনি চাই অলপ বেছি ভাল লাগে। আৰু কিছুমানতো তালকেইখন দি কিবা বেলেগ বেলেগ কৰে, আৰু তেতিয়াতো আৰু বেছি ভাল লাগে। নামো চলি আছে, এইফালে মানুহ বাঢ়ি গৈ আছে। ইফালেতো ৰাস্তাই নোহোৱা হৈ গ'ল, পূৰা মানুহ মানুহ মানুহ, চবফালে মানুহ।
নাম চাই টোপনি লাগি গ'ল এতিয়া মিঠা পান খাই টোপনি ঘৰত যাওঁ তো নতুন এটা ব্লগত লগ পাম আজি এতিয়া ব্লগ আছিল তো তেতিয়াহ'লে বাই বাই টাটা জয় হিন্দ